অসমৰ শিক্ষকতা চাকৰি প্ৰাৰ্থীসকলৰ বাবে বিধানসভাৰ মজিয়াৰ পৰা আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ শিক্ষানুষ্ঠানসমূহত বৰ্তমান কিমান পদ খালী হৈ আছে তাক লৈ চৰকাৰে চৰকাৰীভাৱে তথ্য দাঙি ধৰিছে। আজিৰ এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম LP, UP, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত মুঠ খালী পদৰ সংখ্যা কিমান আৰু জিলাভিত্তিক ক'ত আটাইতকৈ বেছি পোষ্ট আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আহক অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগু ডাঙৰীয়াই বিধানসভাত দিয়া চৰকাৰী তথ্য লৈ বৰ্তমান অসমত বিভিন্ন পৰ্যায়ত খালী হৈ থকা শিক্ষকৰ পদসমূহ হৈছে সহকাৰী LP শিক্ষক 11,662টা পদ, সহকাৰী UP শিক্ষক 4,315টা পদ, হিন্দী UP শিক্ষক 1,737টা পদ, বিজ্ঞান UP শিক্ষক 907টা পদ, অসমীয়া ভাষা বিষয়ৰ UP শিক্ষক 163টা পদ, মণিপুৰী ভাষা বিষয়ৰ UP শিক্ষক 17টা পদ, স্নাতক শিক্ষক যাক আমি GT শিক্ষক বা গ্ৰেজুৱেট টিচাৰ বুলি কওঁ সেই তাত আছে 10,005টা পদ, স্নাতকোত্তৰ শিক্ষক পোষ্ট গ্ৰেজুৱেট যাক আমি PGT বুলি জানো তাত আছে 1226টা পদ। মন কৰিবলগীয়া কথা যে কেৱল LP আৰু UP মিলি সৰ্বমুঠ 18,801টা পদ খালী হৈ আছে। আনহাতে তাৰ বিপৰীতে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত যাক আমি GT আৰু PGT মিলি মুঠ 11,231টা পদ খালী হৈ আছে। এতিয়া আমি যদি জিলাভিত্তিক খালী হৈ থকা পদৰ বিষয়ে চাওঁ যে LP আৰু UP স্কুলৰ বাবে যদি আমি জিলাভিত্তিক তালিকাখন চাওঁ তেন্তে আমি কিছুমান জিলাত সৰ্বাধিক পদ খালী হৈ থকা দেখা গৈছে। বঙাইগাঁৱত LPত 931টা পদ খালী হৈ আছে, শিৱসাগৰত LPত 952টা আৰু UPত 342টা পদ খালী হৈ আছে। তাৰপিছত ধুবুৰীত যদি আমি চাওঁ যে LPত 710টা আৰু UPত 310টা পদ খালী হৈ আছে। বৰপেটা ডিষ্ট্ৰিক্টত LPত 670টা আৰু UPত 175টা পদ খালী হৈ আছে। তাৰপিছত যদি আমি চাওঁ যে কামৰূপ ৰুৰেল LPত 799টা পদ খালী হৈ আছে, যিটো আপোনালোকে স্ক্ৰীনত এতিয়া দেখা পাই আছে। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত যদি আমি চাওঁ যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বাবে জিলাভিত্তিক পদসমূহ এনেধৰণৰ আছে যে বৰপেটাত সৰ্বাধিক আছে 1129টা পদ, য'ত 91টা ছাবজেক্ট টিচাৰ আৰু 1038টা গ্ৰেজুৱেট টিচাৰ। যদি আমি ধুবুৰী ডিষ্ট্ৰিক্টত চাওঁ 563টা পদ, কাছাৰত যদি চাওঁ 576টা পদ, নগাঁও ডিষ্ট্ৰিক্টত আছে 531টা পদ, লখিমপুৰত আছে 523টা পদ। প্ৰশ্নোত্তৰ কালত যেতিয়া সোধা হৈছিল যে এই পদসমূহ কেতিয়া পূৰণ কৰা হ'ব, তেতিয়া চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে অসম চৰকাৰৰ পঞ্চবাৰ্ষিক ভিজন ডকুমেণ্টৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ লক্ষ্যৰ অধীনত এই সকলোবোৰ তথ্য প্ৰস্তুত কৰি থকা হৈছে। পৰৱৰ্তী পৰ্যায়ত নিয়ম অনুসৰি এই সকলোবোৰ খালী হৈ থকা পদ অতি সোনকালে পূৰণ কৰা হ'ব। গতিকে শিক্ষকতা প্ৰেমী কেণ্ডিডেটসকল যিসকলে শিক্ষকতাৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আগন্তুক সময়ত এক বৃহৎ সুযোগ আহি পৰিব পাৰে। আপুনি কোনখন জিলাৰ পৰা এই ভিডিঅ'টো চাইছে আৰু আপোনাৰ জিলাত কিমান পদ খালী হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি তথ্যখিনি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। অসমৰ এনেধৰণৰ সকলো চাকৰিৰ খবৰ আৰু আপডেট লাভ কৰিবলৈ আমাৰ চেনেলটোৰ সৈতে সংযুক্ত হৈ থাকিব।